তো গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? তাৰমানে মই এতিয়া টোপনিৰ পৰা সাৰ পালোঁ। ৰাতি তাৰমানে দেৰিকৈ শুইছিলোঁ তো সেইকাৰণে উঠোতে অলপ পলম হ'ল। তো এতিয়া আমি ঘৰৰ পিনে যাম। তো সোনকালে উঠি কিবা খাই বলক ঘৰৰ পিনে। তো ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগতে ইণ্ট্ৰটো দি লওঁ, ঠিক আছে? হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল। মোৰতো ভালেই, সদায় নিচিনাকৈ বুম বাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰকৃতিৰ সৌন্দৰ্য অনুভৱ কৰি গৈ আছোঁ ঘৰৰ পিনে। মানে এটা কথা হ'ল, তাৰমানে মন্দিয়াৰ যিটো মেইন হাইৱে সেইটো দি নগৈ আমি ভিতৰেদি গৈ আছোঁ। কি হৈছে কি কওঁ আৰু, মাথাটো একদম মানে কথাটো হ'ল, তাৰমানে ৰাস্তাটো আমি চিনি নাপাওঁ, এনেই ফুং ফাং কৰি গৈ আছোঁ। ৰাস্তাটো এটা বাহিৰ হ'ব, সেইকাৰণে সেইটো আশাতে গৈ আছোঁ আমি। চাওঁ কি হয় না কি কয়, গৈ থাকোঁ যি হয় আজি কপালত। কি বা আছে কপালত আজি, যাই থাকোঁ। কি কওঁ আৰু, আজি একচুৱেলি কপালটোৱে বেয়া নেকি। কিবা এটা বিশেষ কাৰণত তাৰমানে মই খোজকাঢ়ি যাব লগা হৈছে। সন্মুখত তাৰমানে বাইকটো আছে, বেলেগ এজনে চলাই আছে। তো এইটো চাওক, অলপ আনন্দ লওক আপোনালোকে। ফখৰুদ্দিন আলি আহমেদ কি বম। আমাৰ বৰপেটাত যে ইমান ডাঙৰ এটা মেডিকেল কলেজ আছে, বহুত ভাল লাগে শুনি, আৰু বহুত গৰ্বিত আমি, আমাৰ বৰপেটাৰ জিলাত এনেকুৱা এখন মেডিকেল কলেজ আছে। মজ্জা, গৰমো লাগিছে, নাৰিকল এটা খাই লওঁ। হেলমেটটো খুলি লওঁ, গৰমত ভাল লগা নাই, হেলমেটটো খুলিয়ে লওঁ। খাব নেকি আপোনালোকে? খালে কওক, কিনি পঠাই দিম মই। এড্ৰেছটো লিখি দিব, মই পঠাই দিম। ইমান তাৰমানে যেনেকুৱা ভাবিছিলোঁ মই সেনেকুৱা নহয়। তাৰমানে মিঠা একেবাৰে নাই, তাৰমানে বৰষুণৰ দিন না, বৰষুণৰ কাৰণে এনেকুৱা হৈছে নেকি। এইটো নাৰিকলৰ ভিতৰত যে থাকে বগা বগা, সেইটো খাই আছোঁ। ৰেডিমেড ফুচকা খাই আছোঁ। কৰ্ণাৰত তাৰমানে সৰু এটা দোকান আছিল তো, সেইকাৰণে ভাবিলোঁ যে মুখখন মিঠা হৈছে, চ' দুটামান ফুচকা খাই দিওঁ। সেইকাৰণে খাই আছোঁ আৰু ফুচকাটো। আৰু সিমান ভাল হোৱা নাই, বনাব পৰা নাই। তাৰমানে সৰু বাচ্ছা চলিতো, বনাব পৰা নাই। খাই দিলোঁ আৰু। এইটো চাওক, ৰাস্তাৰ কাষে দোকান, সৰু এখন দোকান। খোৱা লোৱা শেষ, এতিয়া বলক ঘৰৰ পিনে যাওঁ না কি কয়। Three hours later. ইকুইষ্টিক ফৰ্মকেইটা লগাব বাকী আছিল, শামিম আৰু বকুলে লগাই আছে। মই থিয় হৈ ভিডিঅ' বনাই আছোঁ।
जरा सबर करो। তো ফাইনেলি ঘৰ আহি পালোঁ একদম গোটেই দিনটো একদম বহুত ভাগৰ লাগিছিল শ্বুট কৰাৰ মনেই যোৱা নাই তাৰমানে সেইকাৰণে ৰাতি ভিডিঅ'টো শেষ কৰিলোঁ তো যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আজিৰ কাৰণে এইখিনিয়ে বাই